পোহৰৰ উৎসৱ দীপাৱলী বা দীপনদিতা কিয় পালন কৰা হয়? বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে? আগন্তুক দীপাৱলী আহি আছে। দীপাৱলীৰ শুভেচ্ছা মই আপোনালোকক জনালোঁ। আৰু এই দীপাৱলী কিয়নো পালন কৰা হয়? আৰু এই কাতি মাহৰ অমাৱস্যা তিথিত, অমাৱস্যাৰ পিছদিনাখন দীপনদিতা, আগদিনাখন ভূত চতুৰ্দশী, মাজৰ দিনা অমাৱস্যাৰ দিনা কালী পূজা, তাৰ পিছদিনাখন দীপনদিতা। অমাৱস্যাৰ দিনাখনো চাকি বন্তি জ্বলাই আপোনালোক সকলোৱে জানে। কিন্তু এই উৎসৱটো কিয় পালন কৰা হয় আপোনালোকে জানেনে বাৰু বন্ধু বান্ধৱীসকল? আজি সেই বিষয়ে মই অকণমান ক'ম বুলি আপোনালোকৰ ওচৰত আহিছোঁ। আপোনালোকে নিশ্চয় শুনি ভাল পাব। যদি ভাল পায় মোৰ ভিডিঅ'টো লাইক এটা কৰিব, কিবা কমেণ্ট থাকিলে কৰিব, আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই বন্ধু বান্ধৱীসকল, ছাবস্ক্ৰাইব কৰি দিবচোন। বন্ধু বান্ধৱীসকল, এতিয়া এই দীপাৱলী কিয় পালন কৰা হয় কওঁ শুনক। প্ৰবাদ আছে, এই পবিত্ৰ দিনটোত অযোধ্যাৰ ৰজা ৰামচন্দ্ৰই 14 বছৰ বনবাস সম্পূৰ্ণ কৰি অযোধ্যালৈ ঘূৰি আহিছিল। ৰামচন্দ্ৰক 14 বছৰ বনবাস দিছিল। বনবাস সম্পূৰ্ণ কৰাৰ পিছত এই দিনটোতেই অযোধ্যালৈ ঘূৰি আহিছিল। ৰাম ঘূৰি অহাৰ খবৰ যেতিয়া অযোধ্যাবাসীয়ে পালে, তেতিয়া তেওঁলোকে ফূৰ্তিত আনন্দত মতলীয়া হৈ দিশহাৰা ক'ব নোৱাৰা হৈ পৰিছিল। আৰু তেতিয়া তেওঁলোকে লক্ষ্মী আৰু গণেশক পূজা কৰিছিল আৰু আন্ধাৰ দূৰ কৰিবলৈ পোহৰৰ উৎসৱ দীপাৱলী কৰিছিল। অলেখ চাকি বন্তি জ্বলাই আনন্দ ফূৰ্তি কৰিছিল। লগতে ফটকা বম এইবিলাকো ফুটাই এই দিনটোত তেওঁলোকে উৎসৱ হিচাপে পালন কৰিছিল। এই দিনটোত ধন সম্পত্তিৰ দেৱী লক্ষ্মীক গৃহত থাকিবৰ অৰ্থে অলক্ষী পূজা কৰি ঘৰৰ সকলো বেয়া বস্তু আঁতৰ কৰিছিল আৰু শুদ্ধ মনে শুদ্ধ চিত্তে মা লক্ষ্মীৰ পূজা অৰ্চনা কৰিছিল। সেয়েহে এই দিনটোত ৰীতি নীতি পৰম্পৰাৰে পূৰ্বপুৰুষানুক্ৰমে দীপনদিতা দেৱালী উদযাপন কৰাৰ নিয়ম চলি আহিছে। চাকি বন্তি জ্বলাই অলক্ষী পূজা কৰে, তাৰপিছত চাকি বন্তি জ্বলাই ঘৰখন পোহৰৰ উৎসৱ কৰি আনন্দমুখৰ কৰি তোলে। এতিয়া বন্ধু বান্ধৱীসকল, আৰু এটা ডাঙৰ কথা মই আপোনালোকক ক'বলৈ লৈছোঁ। সেইটো হৈছে, এই দীপনদিতাৰ দিনাখন আপোনালোকে যদি চাৰিটা বস্তু আপোনাৰ ঘৰত বা ব্যৱসায় স্থানত দেখিবলৈ পায়, তেন্তে আপোনালোকৰ কাৰণে অত্যন্ত শুভ। চাৰিটা বস্তু যদি আপুনি ঘৰতে হওক, আপোনাৰ ব্যৱসায় কৰে যদি সেই ব্যৱসায় স্থানতে হওক, চাৰিটা বস্তু দেখিলে জানিব আৰু আপুনি উন্নতিৰ জখলাত আগবাঢ়িল। প্ৰথম হৈছে, দীপাৱলীৰ দিনা যদি আপোনাৰ ঘৰত মেকুৰী সোমোৱা দেখে, দীপাৱলীৰ দিনাখন ৰাতি যদি আপোনাৰ ঘৰলৈ মেকুৰী সোমোৱা দেখে, তেন্তে আপোনাৰ পৰিয়ালটোৰ কাৰণে অত্যন্ত মংগল, যাৰ ফলত বছৰটো মা লক্ষ্মীৰ কৃপা পায় বুলি বিশ্বাস হয় আৰু গৃহত লক্ষ্মী বসতি হয়, উন্নতিৰ পথত আপুনি আগুৱাব পাৰিব। দ্বিতীয়টো হৈছে চিকা। এই চিকা দীপাৱলীৰ দিনা যদি ঘৰত বা ব্যৱসায় স্থানত আপোনাৰ দৰ্শন হয়, আপুনি দেখিবলৈ পায়, তেন্তে আপুনি নিজকে অত্যন্ত ভাগ্যৱান বুলি গণ্য কৰক। অত্যন্ত ভাগ্যৱান। সেইদিনাখন দীপাৱলীৰ দিনা ৰাতি চিকা দেখিলে আপুনি জানিব আপোনাৰ আকস্মিক লাভ হ'বলৈ গৈ আছে। আপুনি অকস্মাতে ধন দৌলত বা অন্যান্য কিবা সা সম্পত্তিৰ অধিকাৰী হ'ব। 3 নম্বৰত হৈছে জেঠী বেৰত বগাই থাকে যে জেঠী, সেই জেঠী। এই জেঠী যদি দীপাৱলীৰ দিনা ৰাতি বুলি নহয় দেই, দীপাৱলীৰ দিনা পূব দিশত দেখা পায়, তেন্তে বছৰটো ব্যৱসায় বাণিজ্যত লাভ হয় বুলি বিশ্বাস কৰা হয়। অন্যহাতে উত্তৰ দিশত যদি আপুনি জেঠীটো দেখে, তেতিয়াহ'লে ধন কুবেৰ দেৱতা আপোনাৰ ওপৰত শুভ দৃষ্টি পৰিব বুলি বিশ্বাস। আৰু যদি পশ্চিম দিশত জেঠী দেখে, তেতিয়া বছৰটো সুখ সমৃদ্ধিয়ে ভৰি পৰিব। আৰু যদিহে আপুনি দক্ষিণ দিশত জেঠী দেখে, পৰিয়ালত
সুখ দেখা পোৱা যায়। মানে আপুনি যেতি দেখিলে পূব পশ্চিম উত্তৰ দক্ষিণ যিকোনো দিশতে আপুনি নেদেখক লাগিলে দীপাৱলীৰ দিনা আপোনাৰ কাৰণে অত্যন্ত শুভ, আপুনি জীৱনত উন্নতি কৰিলোঁ বুলি ধৰি ল'ব পাৰিব। এতিয়া বন্ধু বান্ধৱীসকল, যদি দক্ষিণ দিশত দেখে তেতিয়া পৰিয়ালৰ সুখ পোৱা যায়। সামাজিকভাৱেও সন্মান বৃদ্ধিৰ কাৰকতা আছে। অকল পৰিয়ালৰ সুখৰ কথাই নহয়, আকস্মিকভাৱেও আপোনাৰ সন্মান বৃদ্ধিৰ কাৰকতা থাকে। 4 নম্বৰত হৈছে ফেঁচা। ফেঁচাটোতো আমি জানোৱেই সকলোৱে, ফেঁচা হৈছে লক্ষ্মীৰ বাহন। এই দীপাৱলীৰ দিনা যদি আপুনি ফেঁচাটো কেনেবাকৈ দেখিবলৈ পায়, আপোনাৰ ঘৰত সোমোৱা দূৰৰ কথা, ঘৰত সোমালেতো খুবেই ভাল, লক্ষ্মী ঘৰলৈ আহিল বুলি মানিব। আৰু যদি আপুনি চকুৰে ক'ৰবাত দেখা পায়, তেন্তে আপোনাৰ ঘৰ বা বাণিজ্য স্থানত লক্ষ্মী মাৰ কৃপা দৃষ্টি লাভ কৰিব, কৃপা দৃষ্টি পৰিব। গতিকে আপোনালোকে মন কৰিব নালাগে। আপোনাৰ যদি ভাগ্যই টানিছে, আপোনাৰ যদি ভাগ্যত আছে, এই 4বিধ বস্তু নিশ্চয় আপোনাক ভগৱানে মিলাব, আপুনি দেখিবলৈ পাব। আৰু বন্ধু বান্ধৱীসকল, এই 4টা সংকেতৰ ভিতৰত আপুনি যদি এটা সংকেতো দেখা পায়, গোটেইকেইটা বাদ দিলোঁ, এটাও যদি দেখা পায়, তেতিয়াহ'লে আপোনাৰ কাৰণে অত্যন্ত শুভ বুলি আপুনি ভাবিব পাৰে। ধন্যবাদ।